Hello, my dear friends. কি খবৰ? সকলোৱে ভালে আছেনে? আমিও সেই মহান প্ৰভুৰ অনুগ্ৰহত আমি সকলোৱে ভালে আছো। বাৰু হে যে কি নহওক, আজি আমি আকৌ এবাৰ ঈশ্বৰৰ নিশ্বাসিত বাক্যৰ কিছুমান শাস্ত্ৰাংশ আমি আলাপ আলোচনা কৰো হওক। প্ৰিয় বন্ধুসকল, আপোনালোকে বাৰু সুখৰ বাবে হাবাথুৰি খাইছে নেকি বাৰু? সুখ ক'ত পাম বুলি ভাবি ব্যাকুল হৈ পৰিছে নেকি বাৰু? কিন্তু ৰাস্তা এটাই আৰু এটা অতি সহজ ৰাস্তা, এয়া হৈছে প্ৰভু যীশু খ্ৰীষ্ট। সুখৰ সংজ্ঞা বিভিন্ন জনৰ কাৰণে বিভিন্নজনে বিভিন্ন ধৰণে দিব বিচাৰে। কিছুমানে কয় যে পৃথিৱীত মানুহে সুখ পাবলৈ হলে বহুত টকা পইচা লাগে। কিছুমানে কয় গাড়ী গুৰা হ'ব লাগে। কিছুমানে কয় বহুতো সা সম্পত্তি থাকিব লাগে। কিছুমানে কয় ডাঙৰ ডাঙৰ ঘৰ থাকিব লাগে। কিন্তু প্ৰিয় বন্ধুসকল, সুখৰ সংজ্ঞা সকলো এই জাগতিক বস্তুবোৰে কিছু মুহূৰ্তৰ বাবে আপোনাক সুখ দিব পাৰে বা আৰাম দিব পাৰে, কিন্তু প্ৰকৃত সুখ কেৱল মাত্ৰ প্ৰভু যীশু খ্ৰীষ্টত আছে। প্ৰভু যীশু খ্ৰীষ্টৰ বাহিৰে সেই সুখ পৃথিৱীত আপোনাক কোনেও দিব নোৱাৰে। প্ৰিয় বন্ধুসকল, আপুনি বাৰু সেই সুখৰ উৎস পাব বিচাৰেনে? যদি আপুনি সেই সুখৰ উৎস যদি পাবলৈ বিচাৰে, তেনেহলে আন কোনো এটা বিকল্প পথ বা বিকল্প মাধ্যম নাই। মাধ্যম মাত্ৰ এটাই, সুখৰ উৎস মাত্ৰ এটাই, সেয়া হৈছে প্ৰভু যীশু খ্ৰীষ্ট। যদি আপুনি বহু টকা পইচা ধন সম্পদ সকলোবোৰ পায়ো যদি আপুনি পৰিত্ৰাণ যদি নাপায়, তেনেহলে আপোনাৰ সুখৰ অৰ্থ বা ক'ত? কাৰণ এই পৃথিৱীৰ যিটো নেকি জীৱনকাল, এই জীৱনকাল অতি চুটি। আমি এটা নিৰ্ধাৰিত সময়ৰ কাৰণে সেই পৃথিৱীত জীয়াই আছো, কিন্তু ইয়াৰ পিছত আমি হাজাৰ হাজাৰ বছৰীয়া এটা জীৱন আমাৰ কাৰণে ৰখি আছে। প্ৰিয় বন্ধুসকল, সেই জীৱনটো পাবলৈ হলে, সেই জীৱনটো যদি আমি ধ্বংস হোৱাটো নিবিচাৰো, আমি যদি সেই জীৱনত যদি আমি সুখ পাব লাগে অনন্ত জীৱনত, তেনেহলে এটাই উৎস, সেয়া হৈছে প্ৰভু যীশু খ্ৰীষ্ট। আৰু সেই প্ৰভু যীশু খ্ৰীষ্টই আপোনাক বা মোক এটা আশ্বাস দিছে। সেই আশ্বাসটোৱে হৈছে অনন্ত জীৱনৰ আশ্বাস। আৰু সেই আশ্বাস কোনেও এতিয়ালৈকে দিবলৈ সমৰ্থ হোৱা নাই, কাৰণ পাৰিলেহে দিব, নহয় জানো? কিন্তু প্ৰভু যীশু খ্ৰীষ্টই আমাক আশ্বাস দিছে। প্ৰিয় বন্ধুসকল, প্ৰভু যীশু খ্ৰীষ্টৰ আশ্বাস কিন্তু সাধাৰণ কথা নহয়, কিয়নো তেওঁ কোৱা কথাটো আপোনাৰ কোনোবা ডাঙৰ মানুহে কোৱা কথা বা কোনোবা নেতাই কোৱা কথা, কোনোবা ৰজাই কোৱা কথা, কোনোবা মন্ত্ৰীয়ে কোৱা কথাৰ দৰে নহয়। তেওঁৰ কথা কেতিয়াও লৰচৰ নহয়, প্ৰিয় বন্ধুসকল। আৰু তেওঁ আপোনাক কেতিয়াও নেৰিব। প্ৰিয় বন্ধুসকল, আপোনাৰ বন্ধুৱে এৰিব, আপোনাৰ বান্ধৱীয়ে এৰিব, আপোনাৰ প্ৰেমিকাই আপোনাক এৰিব, আপোনাৰ প্ৰেমিকে আপোনাক এৰি থৈ যাব, কিন্তু প্ৰভু যীশু খ্ৰীষ্টই হলে আপোনাক কেতিয়াও নেৰিব। কাৰণ পবিত্ৰ শাস্ত্ৰৰ ইব্ৰী পুস্তকৰ 13 অধ্যায় 5 পদত এইদৰে কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। প্ৰিয় বন্ধুসকল, তেওঁ আমাক কেতিয়াও নেৰিম বুলি কৈছে আৰু কেতিয়াও ত্যাগ নকৰিম বুলি কৈছে। সঁচাকৈ তেওঁ আমাক কেতিয়াও নেৰিব, কাৰণ তেওঁ মথিয়ে লিখা সুবাৰ্তাৰ 28 অধ্যায়
19 আৰু 20 পদত যদি 20 পদত বিশেষকৈ আমি যদি পঢ়ো তেন্তে তেওঁ আমাক এটা প্ৰতিজ্ঞা কৰিছে, তেওঁক আমাক প্ৰমিছ কৰিছে। এই প্ৰমিছ মতে হৈছে যে জগতৰ শেষলৈকে মই তোমালোকৰ সংগে সংগে আছো বুলি তেওঁ কৈছে। প্ৰিয় বন্ধুসকল, তেওঁ আমাৰ লগত আগৰে পৰা আছিল, এতিয়াও আছে আৰু আগলৈও থাকিব আৰু এই জগততো থাকিব আৰু তেওঁ স্বৰ্গ ৰাজ্যতো আমাৰ লগত একেলগে থাকিব। আৰু তেওঁ আমাক সকলোকে নিমন্ত্ৰণ কৰি আছে, তেওঁ আমাক সকলোকে তেওঁৰ কাষলৈ মাতি আছে। যে তেওঁ কৈছে, মথিয়াই লিখা শুভবাৰ্তাৰ 11 অধ্যায় 28 পদত তেওঁ কৈছে যে হে পৰীক্ষান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, তোমালোক মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম বুলি কৈছে। প্ৰিয় বন্ধুসকল, এই পৃথিৱীত থকা সকলো লোকেই হৈছে পৰীক্ষান্ত আৰু ভাৰাক্ৰান্ত লোক। সকলো মানুহেই দুখত আছে, সকলো মানুহে চিন্তাত আছে, বিভিন্ন ধৰণৰ দুখত আছে, শাৰীৰিক দুখত আছে, আধ্যাত্মিক দুখত আছে, আত্মিক দুখত আছে। এই সকলোবোৰৰ পৰা সুস্থতা প্ৰভু যীশু খ্ৰীষ্টই আপোনাক আৰু মোক দিম বুলি কৈছে। নহয়নে প্ৰিয় বন্ধুসকল? ইয়াতকৈ আৰু ডাঙৰ সুখ, ইয়াতকৈ আৰু ডাঙৰ আনন্দ আন কিবা হ'ব পাৰে বুলি আপুনি ভাবিব পাৰেনে? যদি আপোনাক সুখ লাগে, যদি আপোনাক সকলো সমস্যাৰ সমাধান লাগে, তেনেহলে সমাধানৰ ৰাস্তা এটাই, এয়া হৈছে প্ৰভু যীশু খ্ৰীষ্ট। আৰু প্ৰভু যীশু খ্ৰীষ্টক যিয়ে গ্ৰহণ কৰাৰ যোগেদি আপুনি নিজৰ জীৱনত আপুনি পৰিৱৰ্তন কৰিব পাৰে, নিজৰ জীৱনৰ স্থায়িত্ব আনিব পাৰে আৰু সেই অনন্ত জীৱনৰ কাৰণে নিজকে সুনিশ্চিত কৰিব পাৰে আপুনি কেৱল মাত্ৰ প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰাৰ যোগেদি। আৰু এটাই কথা, আন কোনো বিকল্প পথ নাই। পাচনি কৰ্ম, পবিত্ৰ বাইবেলৰ পাচনি কৰ্ম 4 অধ্যায় 12 পদত কৈছে যে পৰিত্ৰাণ আন ক'তো নাই, পৰিত্ৰাণ কেৱল মাত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ লগতে আছে। আৰু সেই পৰিত্ৰাণ দিবৰ কাৰণেই তেওঁ এই পৃথিৱীলৈ আহিছিল আজিৰ পৰা 2023 বছৰ আগতে। গতিকে সেইজনা প্ৰভু যীশু খ্ৰীষ্টক আজি আপুনি গ্ৰহণ কৰিবনে নে নকৰে, সেয়া আপোনাৰ কথা। যদি আপুনি সুখ পাব বিচাৰিছে, যদি আপুনি সকলো সমস্যাৰ পৰা সমাধান পাব বিচাৰিছে, আপুনি যদি অনন্ত জীৱন পাব বিচাৰিছে, তেনেহলে আপুনি প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰা নিতান্তই প্ৰয়োজনীয়। কাৰণ পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 14 অধ্যায় 6 পদত এইদৰে কৈছে, মই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগলে কোনেও স্বৰ্গ ৰাজ্যত যাব নোৱাৰে। গতিকে আমাৰ সকলোৰে উদ্দেশ্যই হৈছে স্বৰ্গ ৰাজ্যত যোৱা। আমি কোনেও নৰকলৈ যাব নিবিচাৰো। গতিকে নৰকলৈ যোৱা মানে হৈছে আমাৰ জীৱন ধ্বংস, স্বৰ্গলৈ যোৱা মানে আমাৰ হৈছে অনন্ত জীৱন। যদি আপুনি ধ্বংসলৈ যাব বিচাৰিছে, তেনে প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই। যদি আপুনি অনন্ত জীৱনলৈ যদি যাব বিচাৰিছে, তেনেহলে আপুনি প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিবই লাগিব। ই হৈছে চিৰ সত্য ঘটনা। আৰু যদি আপুনি প্ৰভু যীশু খ্ৰীষ্টক যদি গ্ৰহণ নকৰে, তেনেহলে আপোনাৰ জীৱন ধ্বংস হোৱাটো সুনিশ্চিত। গতিকে আপুনি এতিয়া সুখ পাব বিচাৰেনে? আপুনি সুখ পাবলৈ সঁচাকৈ বিচাৰেনে? যদি বিচাৰে, আপুনি আজিয়েই আপুনি আৰু আপোনাৰ পৰিয়ালৰ সকলোৱে প্ৰভু যীশু খ্ৰীষ্ট। আমেন। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক। প্ৰিয় বন্ধুসকল, আপোনালোকে মোক যদি ঈশ্বৰৰ বাক্য ক'বলৈ যদি অৰিহণা যোগাবলৈ বিচাৰে বা উৎসাহিত কৰিব বিচাৰে, তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই অল নটিফিকেশ্যনত অল অপশ্যনটোত ক্লিক কৰিবলৈ নাপাহৰিব, যাতে ভিডিঅ'সমূহ আপোনালোকৰ হাতত নিয়মীয়াকৈ পৰি থাকে। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক। আমেন।